নামৰূপ থাৰ্মেলৰ অবিৰত ভাগৱত পাঠ আজি অন্তিম দিন। এয়া নামঘৰত আমি সকলোৱে এয়া ভকতৰ বিদায় দিয়া পৰ্ব। এতিয়া মাজুলীৰ পৰা অহা ভকতসকলক আমি এনেকৈ বিদায় দিব লৈছোঁ। তেওঁলোকৰ যাবলৈ সময় হৈছে এতিয়া। আমাৰ মহন্ত প্ৰভু, বৰুৱা প্ৰভু আৰু কোঁৱৰ প্ৰভু গুৰু একেলগতে
এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। বিদায় ল'লোঁ এতিয়া নামঘৰৰ পৰা।